তো হেল্ল' গাইছ, নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি গৈ আছোঁ মোহন টিভিএছ বাইক ডিলাৰ। বহুত দিনৰ পৰা ভাবি আছিলোঁ বাইক বা স্কুটি এখন লৈয়ে লওঁ। বহুত দেৰি ৰখাৰ পিছত ট্ৰেইনখন আহি গ'ল। মই একচুৱেলি এক্সাইটেড হৈ আছিলোঁ কেতিয়া ট্ৰেইনখন আহিব। আপোনালোকেতো গম পাইছে মানুহ বস্তু এটা কিনিলে কিমান এক্সাইটেড থাকে। ট্ৰেইনখন কিমান ভিৰ হৈছে আপোনালোকে চাওকচোন, কিমান ভিৰ হৈ আছে, বহিবলৈ জেগা নাই। লোকেল ট্ৰেইনত সেইটোৱে দিগদাৰী দেই। যোনজন গাড়ীত বহি আছে হেণ্ডিমেনজন, সিও ভাবিছে কি কৰি আছে এইটো। আমি এনেকৈ হাঁহি ধেমালি কৰি গৈ আছিলোঁ গাইছ। গৈ থাকোঁতে গম নাপালোঁ কেতিয়া তিনিচুকীয়া পাই গ'লোঁ। আমি নামি গ'লোঁ বৰ্তমান তিনিচুকীয়া ষ্টেচন। আমাৰ একচুৱেলি প্লেন আছিলে লিফ্ট দি নামিবলৈ কাৰণে। লিফ্টৰ ওচৰত গ'লোঁ, লিফ্টটোৱে বেয়া আছে গাইছ। কি কৰোঁ এতিয়া, এনেকৈ যাব লাগিব ন। আমি একচুৱেলি ভাবিলোঁ টিভিএছ ডিলাৰৰ মেডামক ফোন কৰি লওঁ আগত। ফোন কৰাৰ পিছত গম পাইছোঁ ডিলাৰ হেনো মানুহে অহা নাই। আমাক টাইম দিলে 9:30। মোৰ ভাইটিটো মোক বহুত হেল্প কৰিলে, মোৰ লগত আহিলে দেই। আহিবলৈ কাৰণে থেংক ইউ। শিৱানীক হেনো ৰীল বনাই দিব লাগে ইনষ্টাগ্ৰামৰ। বহুত বিচৰাৰ পিছত ডিলাৰখন পাই গ'লোঁ দেই গাইছ। এতিয়া গৈ আছোঁ বৰ্তমান আমি ডিলাৰখনৰ ভিতৰত। এতিয়া কি আছে কি নাই চাই লওঁ। তাৰপিছত তাতে আমাক বহিব দিলে, ডিলাৰ মানুহ অহা নাই বুলি, বহক বুলি কৈছে অলপ দেৰি। চাই লওঁ তাৰপিছত এতিয়া কি হয়। 10 মিনিট ৰখাৰ পিছত কোনটো গাড়ী ল'ম ফাইনেল কৰি আছোঁ। এইটোৱে চাই আছোঁ কোনটো এণ্টক XT2 ল'ম বুলি মোৰ পচন্দ আছে, কিন্তু বহুত আগৰ পৰা ভাবি আছোঁ এইটো ল'ম বুলি। কিন্তু মই এক্সাইটেড হৈ আছিলোঁ, এইটো বহুত মিটাৰটো বহুত ধুনীয়া দেখিবলৈ কাৰণে, সেইকাৰণে এইটোৱে ল'ম বুলি ভাবিছোঁ। ব'লক আমি এণ্টক XT2ৰ বিল বনাওঁ। এতিয়া চাওঁ কিমান কি হয়। সেইটো অলপ ৰখিব লাগিব কৈছে। তাতে আমাক ডিলাৰতে চাহ দিছে। मजा नहीं आ रहा है। ভাবা নাছিলোঁ গাইছ বাইক স্কুটি কিনিবলৈ কাৰণে ইমান চাইন লাগে বুলি। চাইন কৰাৰ পিছত আমাৰ স্কুটি ৰেডি আছে। স্কুটিটোত এটা প্ৰব্লেম আছিলে, স্কুটিটো স্ক্ৰেচ হৈ আছিলে, সেইকাৰণে আমি নললোঁ। বৰ্তমান বদলি কৰি ল'লোঁ। ৱাশ্বিং হৈ আছে আমাৰ স্কুটি বৰ্তমান। এইটো চাব পাৰে ভাল লাগিছে নাই কওক গাইছ, কেনেকুৱা লাগিছে। থেংক ইউ মোহন টিভিএছ এই স্কুটিখন দিবলৈ কাৰণে। আমাৰ মেডামক থেংক ইউ। ভাইটিক পাৰ্টি দিয়া হৈ গ'ল। এতিয়া